आसाम बाजेट जथुमाया बिटिआर ओनसोलनि थाखाय थारैनो गोजोनथाव। भारत सरकार आरो आसाम सरकारा बिटिआर ओनसोलनि थाखाय अरायबो नोजोर होथावनानै खामानि मावबोदों। बे बाथ्राखौ बुंदों बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। आसाम सरकारनि बाजेट 2025 खौ बिधान सभायाव रांखान्थियारि मन्त्रि अजन्ता नेउगा दिनै फोसावो। आसामनि बाजेट जथुमाखौ लानानै गोजोननाय फोरमायदों बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। तामुलपुर जिल्लानि जिल्ला बेंगिरिनि मावख'आव खुंजानाय मोनसे हाबाफारियाव बाहागो लानानै बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ बुंथियो दि बिटिआर ओनसोलनि थाखाय बे खेबनि आसामनि बाजेट फोसावनाया थारैनो गोजोनथाव। भारत सरकार आरो आसाम सरकारा बिटिआर ओनसोलनि थाखाय जेब्लायबो मोजां खामानिखौ मावबोदों। बिटिआर गोरोबथानि उनाव गासै मोन 60 गामिखौ सोसनदेरनाय ओनसोलाव खामानि मावनो अनसुंथाइ होनाय एनडिएफबि सोद्रोमाफोरनि न'खर सुंथाफिननाय थांखिजों बाजेटआव रांनि अनसुंथाइ फोसावनाया गोजोनथाव होननानै फोरमायथियो बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। बिटिआৰৰ কাৰণে সদায় ভাল খবৰে আছে। আমিহে ভাল খবৰবিলাক আগতেহে আমাৰ প্লেনিং নোহোৱাৰ কাৰণে আগৰ চৰকাৰবিলাকে একচেপ্ট কৰিব পৰা নাছিলে। কেন্দ্ৰীয় চৰকাৰৰ বিটিআৰৰ প্ৰতি এটা সদায় পজিটিভ মনোভাৱ এটা আছে। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বিটিআৰ অঞ্চলত তেখেতসকলৰ কমিটমেণ্টৰ কাৰণে আজি সাষ্টেইনেবল পিচ আহিছে। ডেভেলপমেণ্টটো এটা টাইম টেকিং এটা বিষয় হয়, গতিকে লাহে লাহেকৈ ডেভেলপমেণ্টটো হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমৰ বাকী ডিষ্ট্ৰিক্টবিলাকত যেনেকৈ উন্নয়ন হ'ব লাগে, আমাৰ 5টা ডিষ্ট্ৰিক্টতো একে উন্নয়নটো কৰাৰ কাৰণে সমান সমান আমাক ছাপোৰ্ট কৰিছে। কাউন্সিলকো ছাপোৰ্ট কৰিছে আৰু তেখেতে ডাইৰেক্ট কিছুমান কামো কৰিছে, য'ত আমাৰ ৰাস্তা দলং অসমমালাৰ নিচিনা ৰাস্তাবিলাক পাবলৈ সক্ষম হৈছোঁ। গতিকে বাজেটটো মই থৰলি ষ্টাডি কৰা নাই, বিভিন্ন কামত আজি ব্যস্ত আছোঁ, গধূলিকৈ চাম। নিশ্চয় এই বাজেটটো বিটিআৰৰ কাৰণে ভাল হ'ব। আৰু আমি 2-3টামান বিষয় আমাৰ প্ৰায় 60 ভিলেজত ইনক্লুড কৰা হৈছে নতুনকৈ বিটিআৰত। সেই গাঁওখিনিৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আমাক ফাইনেন্সিয়েল ছাপোৰ্ট দিছে ডেভেলপমেণ্ট কাম আৰম্ভ কৰিবৰ কাৰণে। আৰু বড়োলেণ্ডৰ যিটো হেপিনেছ মিছন, সেইটো বহুত জেগাত যেতিয়া কিবা এটা সংঘাত হয়, পোষ্ট সংঘাত ৰিকনচিলিয়েশ্যনৰ কামবিলাক নহয়। বিটিআৰত যিহেতু আমি কৰি আছোঁ, সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ড হেপিনেছ মিছনৰ কাৰণেও এটা ফাণ্ড আমাক দিছে। তেনেকুৱা কৰি বহুত নতুন নতুন বিষয় তাতে অন্তৰ্ভুক্তি কৰা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাটোকে আমি সদায় শলাগ লৈছোঁ যে অসমখন আগুৱাই নিবৰ কাৰণে সবচে প্ৰয়োজন বিষয়টো আছিলে শান্তি প্ৰতিষ্ঠা কৰা। তেখেতে দায়িত্ব লোৱাৰ পিছতে আমাৰ সকলো সশস্ত্ৰ সংগ্ৰামীবিলাক যি জনগোষ্ঠীৰে নহওক কিয় সকলোকে মূল খুঁটিলৈ লৈ আহিল। আৰু মূল খুঁটিত আনি পেলাই তেখেতে পাহৰি যোৱা নাই এই সকলৰ ৰিহেবিলিটেশ্যন, মাৰ্টিয়াৰৰ কাৰণে এক্সগ্ৰেচিয়া দিয়া, এইসকলক পুলিচ চাকৰিৰ পৰা বিভিন্ন চাকৰিত নিয়োজিত কৰা, কাউন্সিল গঠন কৰি দিয়া, বিভিন্ন কামবিলাক কৰিছে। গতিকে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 100%ই তেখেতৰ জ্ঞাত আৰু তেখেতে এই কথাবিলাক ভালকৈ বুজি পায়। আৰু সেইকাৰণে আজি অসমত আপোনালোকে দেখিছে কোনো ৰাজপথৰ আন্দোলন নাই, কোনো ধৰণৰ ধৰ্ণা নাই, কোনো ধৰণৰ ৰেলী নাই, আৰু সকলো এটা পজিটিভ মনোভাৱ লৈ চবে আগবাঢ়ি আহিছে। মই তেখেতসকলকো অনুৰোধ কৰিম, যিহেতু অস্ত্ৰ লৈয়ে বা অস্ত্ৰ নলয় যিসকলে জনগোষ্ঠীৰ কাৰণে সংগ্ৰাম কৰিছিলে, তেখেতসকলৰ এটা 2টা পাৰ্ট থাকে সকলোৰে, সংঘৰ্ষ আৰু নিৰ্মাণ। যেতিয়া আন্দোলন কৰি আছিলে এইটো সংঘৰ্ষৰ পাৰ্ট আছিলে, সংগ্ৰামৰ পাৰ্ট আছিলে। তাৰ পিছত কিন্তু নিৰ্মাণ কৰিব লাগিব। ভাৰত স্বাধীন হ'ল 1947-ত, ইয়াৰ পিছত ভাৰত নিৰ্মাণ হ'ল। আজি যোনে যোনে সংগ্ৰাম কৰিছে নিজৰ জনগোষ্ঠীৰ কিবা ডাঙৰ এটা উদ্দেশ্য লৈ সংগ্ৰাম কৰিছে। সংগ্ৰাম যিহেতু সমাপ্ত হ'ল, নিৰ্মাণৰ কাম নিজৰ নিজৰ জনগোষ্ঠীক শিক্ষা দীক্ষা সকলো দিশত আগুৱাই নিয়াৰ কাৰণে সবে কাম কৰে, মই সেইটো অনুৰোধ কৰিছোঁ। थाखो 5 आरो मेट्रिक आनजाद उथ्रिसार जागोन फरायसाफोरनि थाखाय गोजोनथाव रादाब। गोनांथि आरो मोजां खाबुफोरखौ लानानै गुन गोनां सोलोंथाइ होनो नोंथांमोनखौ नेनानै दङ बड'लेण्ड स्टार एकाडेमि क'क्राझारआ। 2024 इं मायथाइयाव क'क्राझार थिथागुरि समबाय मावख'नि साखाथियाव गोदानै गायसनजानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव 2025-2026 सोलोंथाइ बोसोरनि गोदानै मुं थिसननाया सोलिगासिनो दङ। बड'लेण्ड स्टार एकाडेमियाव 6 थाखोनिफ्राय 9 थाखोसिमनि फरायसाफोरा बर' बिजोङाव आरो 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरा बर' बिजों आरो इंराजि बिजोङाव मुं थिसननो हागोन। बेनि थाखाय आर'ज बिलाइ आरो फान्डुलिपि बिलाइगासिनो दङ। 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरनि थाखाय आखा-फाखा आरो रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स, कमार्स एन्ड आर्टस मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुन गोनां सोलोंथाइ होनानै बायदि बिथिंजों सोरगिदिं जौगाखांनाय लाबोनो साखाफारा क'क्राझारनि थिथागुरियाव थानाय बड'लेण्ड स्टार एकाडेमिया। बड'लेण्ड स्टार एकाडेमियाव मुं थिसननोब्ला बाङाइ बेसेनाव मुं थिसननायनि गेजेरजोंनो फरायसाफोरा
गाहायाव होनाय माखासे खाबुफोरखौ मोननो हागोन। इंराजि सोलोंनायनि खाबु, साखोन-सिखोन थाखो खथा, बिजाब बाख्रि, BPL थाखोनि फरायसा फरायसुलिफोरनि मुं थिसननायाव 20% मासुल रेहाय होनाय। बेजों लोगोसेनो नोंथांमोनहा JEE नीट आनजादनि थाखाय बेसेन नाङै फोरोंथाय, मान्थलि मक टेस्ट, जिउ राहा दानाय बायदि बायदि गियानलु आयदाफोरनि उफ्रा सोलोंफारिफोरनि खाबुफोरखौ मोननो हागोन। हौवासा आरो हिनजावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जामुं आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुफोरखौबो मोननो हागोन। बिदिब्ला गोबाव खालामाजासे नोंथाङाबो बड'लेण्ड स्टार एकाडेमियाव थाबैनो मुं थिसननायनि थाखाय सुलाद लादो। आबुङै मिथिनो थाखाय जानबुं अनजिमा 6000349997 एबा 7638008149 एबा 6003494371 आव फोनांजाब खालामदो।